মকৰ ৰাশি বৃহস্পতি পঞ্চমত থকাৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাৰ সুখ বৃদ্ধি হ'ব। চাকৰি লাভৰ যোগ আৰু ইণ্টাৰভিউ শুভ হোৱা দেখা যায়। সন্তানৰ শুভ। এই মাহত ধাৰ্মিক যাত্ৰা হ'ব পাৰে। আৰ্থিক লাভ আৰু মন প্ৰসন্ন থাকিব। ৰাহু তৃতীয় স্থানত থকাত এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাই পৰাক্ৰমৰ জৰিয়তে সফলতা লাভ কৰিব। দাম্পত্য জীৱনত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজে তাৰ সমাধান উলিয়াই ল'ব লাগিব। এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যাত্ৰা হ'ব পাৰে। পৰিয়াল কুটুম্বৰ লগত শুভ। ভূমি বিবাদ হ'ব পাৰে। পতি পত্নীৰ মাজত সৰু কথাই ডাঙৰ বিবাদ হ'ব পাৰে। সেয়েহে শান্ত হৈ থাকিবলৈ যত্ন কৰিব। 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত খৰচৰ মাত্ৰা বাঢ়িব। এই মাহত মকৰ ৰাশি